নমস্কাৰ, মই সৈনিকা। মোৰ পুনৰবাৰ ইউটিউব চেনেলটোতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এটা আজি নতুন ৰেচিপি লৈ আহিছোঁ। আপোনালোকক মই কৈছিলোঁৱে যে মই আজি চিকেন আৰু পোলাও ৰেচিপি লৈ আহিম বুলি, আৰু লগতে মই আৰু এটা ৰেচিপি লৈ আহিম। সেইটো হৈছে চিকেন পকৰা। আৰু মই দুজনী মিলি চিকেন পকৰা বনাম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। আৰু মই আজি বাক দেখাম। বায়ে মানে বস্তুবোৰ আপোনাৰ ৰেডি কৰি আছে, কি কি লাগে সেইবিলাক চব ৰেডি কৰি আছে। তাই পাকঘৰত আছে, মই দেখাম, আপোনালোকে চাই থাকিব। বায়ে ৰেডি কৰি আছে বস্তুবিলাক। চাই দিয়া এইফালে। প্ৰথমে আমি বল এটা চিকেনখিনি লৈ লৈছোঁ, আৰু আমি এতিয়া ইয়াৰ লগত মিক্স কৰিবলৈ বহুতো বস্তু লৈ থৈছোঁ। আপোনালোকক মই কম কি কি লৈছোঁ। আৰু এতিয়া আমি নিমখ এড কৰিম। ইয়াত নিমখ এচামুচ এড কৰিম। তাৰপিছত ইয়াত আমি হালধি এড কৰিছোঁ, হালধি এচামুচ এড কৰিছোঁ। আৰু এই আমি পিচি ৰাখিছিলোঁ আদা আৰু নহৰু, এইখিনি আমি দি দিছোঁ। আৰু ইয়াত ৰাখিছোঁ আমি মছলা, ধনিয়াৰ, মিট মছলা, ৰেড চিলি আৰু গৰম মছলা ৰাখিছিলোঁ। আৰু আমি পিচি থৈছোঁ এইখিনি ডালচেনি, লং, ইলাচি আছিলে, এইখিনি আমি পিচি ৰাখিছিলোঁ। আৰু আমি দুটা কণী লৈছোঁ ইয়াত দিবলৈ। আৰু এইখিনি হ'ল বেচন, ইয়াত আমি বেচনো এড কৰিছোঁ। আৰু এইখিনি হ'ল চাউলে পিচি থোৱা পিঠা হয়। আৰু আমি পিঠাখিনি এড কৰিছোঁ ইয়াত, পিঠাগুড়ি হয়। আৰু এতিয়া আমি কণী দুটা ইয়াত এড কৰিছোঁ। কণী আমি দুটাই লৈছোঁ অকল। এয়া দেখিছে, কণী আমি দুটাই লৈছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিহলি কৰি ল'ম। চিকেনখিনিৰ লগত ধুনীয়াকৈ মছলাখিনি মিহলি কৰি দিম। আৰু আমি বা আৰু মই মিলি বনাইছোঁ। মই অকলে ৰেচিপিটো বনোৱা নাই, বা আৰু মই মিলি বনাইছোঁ ৰেচিপিটো। তাইও এই ৰেচিপিটো বনাবলৈ মোক বহুতে সহায় কৰিছে। আৰু এইখিনি আমি এতিয়া ধুনীয়াকৈ সানি ল'লোঁ, ধুনীয়াকৈ মিহলি কৰি। এতিয়া আমি এইখিনি আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিম। আধা ঘণ্টা সময়লৈকে মই ঢাকি ৰাখিম এইখিনি। আৰু আমি এতিয়া ইয়াত জলকীয়া এড কৰিম। জলকীয়া আমি 6টা লৈছোঁ, কিন্তু 6টাৰ পৰা আমি 4টাহে দিম। 4টা জলকীয়াহে দিম, কাৰণ আমি জ্বলা খাব নোৱাৰোঁ কাৰণে বেছিকৈ আমি 4টা জলকীয়াই দিম। আৰু এইখিনি আমি এতিয়া ধুনীয়াকৈ ঢাকি ৰাখিম। এয়া চব ঢাকি ৰাখিছোঁ। আৰু এতিয়া কেৰাহীটো গৰম হ'ল, কেৰাহীটোতে আমি এতিয়া তেল এড কৰিছোঁ। তেলখিনি গৰম হোৱালৈ আমি ৰখিম। তাৰপিছত আমি যোনখিনি ঢাকি ৰাখিছিলোঁ চিকেনখিনি, সেইখিনি আমি ইয়াত দিম। এয়া চাওক, তেলখিনি গৰম হৈ গ'ল আৰু আমি চিকেন দিলোঁ তাত। আমাৰ ওচৰত যি বস্তু আছিলে আমি সেইখিনিয়ে ইউজ কৰিছোঁ। আমাৰ ওচৰত যিহেতু এতিয়া বস্তু নাই, দোকান যাবলৈও নহ'ল, সেইটো কাৰণে আমাৰ লগত যি আছিলে সেইখিনিয়ে আমি বনাইছোঁ, সেইখিনি দিয়ে বনাইছোঁ। আৰু চব ইমান ধুনীয়া হৈছে, ৰঙচুৱা ৰঙচুৱা হৈছে। অলপ ৰঙচুৱা হ'বলৈ দিছোঁ, কাৰণ চিকেনখিনি অলপ ভিজিব লাগিব ভিতৰত। এনেকৈ বনালে খুব ধুনীয়া হয় খাবলৈ। এয়া চাওক, ৰঙচুৱা হ'ল চিকেনখিনি, দেখিবলৈও খুব ধুনীয়া লাগিছে আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে বনাই খাব।
আৰু আমি লেগ পিচ দুটা লৈছোঁ। এতিয়া আমি লেগ পিচকেইটা দিম। এয়া চাওক, লেগ পিচ দুটা লৈছোঁ। লেগ পিচটো অকণমান দেৰিলৈকে সিজাব, কাৰণ লেগ পিচটোৰ ভিতৰতো সিজিব লাগিব। কিছুমানে মাংসটো বইল কৰি লয়, কিন্তু আমি বইল কৰি লোৱা নাই, মাংসটো তেনেকৈ আমি দিছোঁ। এয়া চাওক, অকণমান ৰঙচুৱা কৰিলোঁ সিজিবলৈ ভিতৰখিনি। আৰু আমাৰ ৰেচিপি কমপ্লিট হ'ল। এয়া চাওক, আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব।